হেল্ল' বন্ধু বান্ধৱীসকল, আপুনি শুনি আছে ৰঙা নিজৰা আৰু দত্ত। বহু বছৰৰ আগৰ কথা। সেই কালত চীন দেশত এনে দুই এখন গাঁও আছিল য'ত মানুহবোৰে চীন দেশৰ নামটোকে নাজানিছিল। তেনে এখন গাঁৱৰে বাসিন্দা আছিল চি-দুন। তেওঁ আছিল সহজ সৰল আৰু কৰ্মী। বসন্তকালৰ কোনোবা এটা দিনত তেওঁ বিয়া কৰালে এগৰাকী তৰুণীক। তেওঁৰ নাম আছিল ইউহুৱা। ইউহুৱা যেনেকৈ ৰূপৱতী আছিল তেনে গুণৱতীও আছিল। সংসাৰৰ প্ৰতিটো কাম নিখুঁতভাৱে কৰি গৈছিল। চি-দুনক তাই বৰ ভাল পাইছিল আৰু চি-দুনেও ঘৈণীয়েক ইউহুৱাক অত্যন্ত ভাল পাইছিল। ইউহুৱা ইমান সুন্দৰী আৰু ভাল হোৱা স্বত্বেও চি-দুনৰ মাহীমাকে তাইক বৰ বেয়া ব্যৱহাৰ কৰিছিল। বোৱাৰীয়েকৰ প্ৰতিটো কামতেই খুঁত ধৰিছিল। অকল খুঁত ধৰাই নহয়, যেতিয়াই সাধাৰণ কথা একোটালৈ গালি শপনি পাৰিছিল, আনকি মাৰ-ধৰো কৰিছিল। চি-দুনে সকলো কথা জানিছিল, কিন্তু মাহীমাকক একো কোৱা নাছিল। কাৰণ তেতিয়াৰ দিনত বোৱাৰীয়েকসকলে শাহুৱেকৰ হাতত নিৰ্যাতিত হোৱাটো তেনেই সাধাৰণ কথা আছিল। শাহুৱেকৰ গালি শপনি আৰু অত্যাচাৰত ইউহুৱাৰ সৌন্দৰ্য ম্লান হৈ আহিছিল। এদিন চি-দুনে ঘৰলৈ আহি দেখে যে ইউহুৱাই শুই শুই কান্দি আছে। তাইৰ সুন্দৰ গাল দুখনত চকুপানীবোৰ মুকুতাৰ দৰে জলমলাই আছিল। ঘৈণীয়েকক কান্দি থকা দেখি চি-দুনে সুধিলে, কান্দিছা কিয় তুমি? কি হৈছে তোমাৰ? নিশ্চয় মায়ে মাৰিছে তোমাক। ইউহুৱাই ক'লে, ইয়াত থাকিলে মই আৰু বেছি দিন বাচি নাথাকোঁ। মই অকলে হোৱা হ'লে কেতিয়াবাই গুচি গ'লোহেঁতেন। কিন্তু তোমাক এৰি গ'লে মই মৰিলেও সুখ নাপাম। চি-দুনে ক'লে, ব'লা আজি ৰাতিৰ আন্ধাৰত আমি পলাই যাওঁ। ইউহুৱাৰ মুখত হাঁহি বিৰিঙি উঠিল। তাই চি-দুনৰ হাতখন চেপি ধৰি ক'লে, ভালেই হ'ব, ব'লা আমি ইয়াৰ পৰা গুচি যাওঁ। তুমি ওচৰত থাকিলে মোক আৰু একোৱেই নালাগে। সকলো কষ্টই মই হাঁহিমুখে সহ্য কৰিম। এটা সময়ত দিন শেষ হ'ল, সূৰ্য অন্ত হ'ল। অন্ধকাৰে চাৰিওদিশ ছানি ধৰিলে। চি-দুনে আৰু ইউহুৱাই এই সময়খিনিৰ বাবেই বাট চাই আছিল। চি-দুনে আস্তাবলৰ পৰা দুটা ঘোঁৰা উলিয়াই আনিলে। ৰাতিৰ নিৰ্জনত দুয়ো ঘোঁৰাৰ পিঠিত উঠি ল'লে। ঘোঁৰা দুটাই বিজুলী বেগেৰে দুয়োকে গাঁও পাৰ কৰি লৈ গ'ল। বহুদূৰ বাট যোৱাৰ পিছত ঘোঁৰা দুটা ভাগৰি পৰিছিল। চি-দুনে ঘোঁৰা দুটাক ঘাঁহ খাবলৈ এৰি দিলে। মুকলি হৈ ঘোঁৰা দুটাই আনন্দ মনেৰে ঘাঁহ খাবলৈ ধৰিলে। ইউহুৱাৰো বৰ পিয়াহ লাগিছিল। তাই ওচৰতে থকা নিজৰাৰ ৰঙা পানীখিনি পৰম তৃপ্তিৰে পি খালে। পানীখিনি যেনে মিঠা তেনে শীতল। কিন্তু ইমান শীতল পানী খায়ো গাটো ইমান গৰম হৈ উঠিল কিয়? আগতেই কৈছোঁ, ইউহুৱা আছিল অসাধাৰণ ৰূপৱতী। তাইৰ ফালে এবাৰ চালে চকু ঘূৰোৱা টান। কিন্তু নিজৰাৰ সোৱাদযুক্ত পানী খোৱাৰ লগে লগেই তাই আৰু ৰূপৱতী হৈ উঠিল। চি-দুনে তাইৰ ৰূপত মুগ্ধ হৈ কিছু সময়ৰ বাবে লাগি চাই থাকিল। মেঘ-বৰণ চুলি, মুখখনে যেন এইমাত্ৰ আধা ফুলা পদুম ফুলটোকো চেৰ পেলাব। দেহৰ ৰংটো যেন গোলাপৰ পাহিৰ দৰে গুলপীয়া। দেহটো মাখনৰ দৰে কোমল, যেন কোনোবা শিল্পীয়েহে গঢ়িছে। নিজৰাৰ ৰঙা পানী আৰু ৰঙা ঘাঁহ খায়ো ঘোঁৰা দুটাও লুডুৰ-পুডুৰ হৈ পৰিল। সিহঁতে পুনৰ দৌৰিবৰ বাবে চট-ফটাবলৈ ধৰিলে। ইউহুৱা আৰু চি-দুনে ঘোঁৰা দুটাৰ পৰিৱৰ্তন দেখি আচৰিত হ'ল। ভীষণ ভয়ো খালে। চি-দুনে ইউহুৱাক ক'লে, ব'লা সোনকালে আমি ইয়াৰ পৰা পলাওঁ। দুয়ো ঘোঁৰাত উঠিল। ঘোঁৰা দুটাই আগতকৈ বেছি বেগেৰে দৌৰিবলৈ ধৰিলে। ওখ পাহাৰ, ডাঙৰ খাল আদি জঁপিয়াই পাৰ হ'বলৈ ধৰিলে। সন্ধিয়াৰ লগে লগে চি-দুনে আৰু ইউহুৱা আহি এখন গাঁৱত উপস্থিত হ'ল। দুয়ো কিছু আঁতৰত দুটামান পজা ঘৰ দেখিবলৈ পালে। সেই ঘৰকেইটাৰ খিৰিকীৰে অকণমান পোহৰ আহি বাটত পৰিছিল। চি-দুনে এটা জুপুৰি ঘৰৰ ফালে আগুৱাই গ'ল। ৰাতিটো যদি কোনোবাই অকণমান আশ্ৰয় দিলেহেঁতেন। তাকে ভাবি চি-দুনে জুপুৰি ঘৰটোৰ দুৱাৰত গৈ ঠকিয়ালে। অলপ সময়ৰ পিছতে বুঢ়ী এজনীয়ে দুৱাৰখন খুলি দিলে। চি-দুনে বুঢ়ীজনীক ক'লে, আমি বহুদূৰৰ পৰা আহিছোঁ। আমাৰ বৰ ভাগৰ লাগিছে। আজি ৰাতিটোৰ বাবে যদি আপোনাৰ পজাত অকণমান আশ্ৰয় পালোহেঁতেন, তেতিয়াহ'লে বৰ উপকাৰ হ'ব। বুঢ়ীয়ে ক'লে, তোমালোকক দেখিয়েই মই বুজি পাইছোঁ বহু দূৰৰ পৰা আহিছা। মোৰ কোনো নাই, ইয়াত মই অকলেই থাকোঁ।
তোমালোক মোৰ জুপুৰিটোত থাকিলে মই বৰ সুখী হ'ম। তোমালোক সেই পশ্চিম ফালৰ কোঠাটোত থাকিবা আৰু মই থাকিম এই পূব ফালৰ কোঠাটোত। তোমালোক বৰ ভাগৰি পৰিছা, যোৱা অলপ জিৰণি লোৱা, মই ৰন্ধা বঢ়া কৰোঁগৈ, পিছত তোমালোকৰ সৈতে ভালকৈ কথা পাতিম। বুঢ়ীৰ কথামতেই চিদুনে আৰু ইউহুৱা পশ্চিম ফালে থকা কোঠাটোত জিৰণি ল'বলৈ গ'ল। কিছু সময়ৰ পিছত বুঢ়ীয়ে ৰন্ধা বঢ়া কৰি দুয়োকে খাবলৈ মাতিলে। সৰু সৰু চাউলৰ জৰ্জৰীয়া ভাতৰ পৰা ধোঁৱা ওলাইছিল, লগত গৰম জোল। ইমান সুস্বাদু জোল তেওঁলোকে আগতে কেতিয়াও খোৱা নাই। খাই থকাৰ মাজতে চিদুনে সকলোবোৰ কথা বুঢ়ীক খুলি ক'লে। মাহীমাকৰ অত্যাচাৰ, ঘৰৰ পৰা পলোৱা, বাটত আহি থকাৰ অভিজ্ঞতা আৰু শেষত ৰঙা নিজৰাৰ পৰা পানী খোৱাৰ কথা। ৰঙা নিজৰাৰ কথা শুনি বুঢ়ী শিঁয়ৰি উঠিল। তাৰ পিছত চম্ভালি লৈ ক'লে, বাছা, কিয় সেই ৰঙা নিজৰাৰ পানী খালা? বৰ ভয়ংকৰ সেই পানী। অতি সোনকালেই তোমালোকৰ বিচ্ছেদ ঘটিব। প্ৰকাণ্ড এটা পাহাৰৰ গাৰে বাগৰি আহিছে ৰঙা নিজৰা। পাহাৰৰ একেবাৰে মূৰত আছে এডাল মেপল গছ। সেই গছডালৰ ৰঙা ৰসখিনি নিজৰাৰ পানীত মিলি গৈ পানীখিনি ৰঙা হৈ পৰিছে। প্ৰতি বছৰে যেতিয়া গছডাল ৰঙা ৰঙা কোমল পাতেৰে ভৰি পৰে, তেতিয়া গছডাল দৈত্যৰ ৰূপ ধৰি নিজৰাৰ ফালে চাই থাকে। কোনোবা সুন্দৰী যুৱতীয়ে যদি নিজৰাৰ পানী খাইছে, তেন্তে দৈত্যই তাইক জোৰকৈ ধৰি নি বিয়া কৰায়। আকৌ শীতৰ দিনত যেতিয়া বৰফ পৰে, দৈত্যটো আৰু ঘৈণীয়েকজনী মেপল গছ হৈ পৰে। বুঢ়ীৰ কথা শুনি চিদুনে আৰু ইউহুৱাই বৰ ভয় খালে। কিন্তু তেওঁলোকে জানিছিল যে তেওঁলোকৰ ভালপোৱা বৰ গভীৰ। পৃথিৱীত এনে কোনো শক্তি নাই যি তেওঁলোকৰ বিচ্ছেদ ঘটাব পাৰে। চিদুনে বুঢ়ীক আশ্বাস দি ক'লে, ভয় নকৰিবা আইতা, আমাৰ কোনো বিপদ নহয়। বুঢ়ীয়ে ক'লে, স্বামীৰ মৃত্যুৰ পিছৰ পৰা অকলে ইয়াত এটা নিঃসংগ জীৱন কটাইছোঁ। তোমালোক ইয়াত অহা বাবে মোৰ বৰ ভাল লাগিছে। তোমালোক সদায় থাকিবা ইয়াতে। এইটো আজিৰ পৰা তোমালোকৰে ঘৰ হ'ল। ইয়াৰ পিছত চিদুন আৰু ইউহুৱা বুঢ়ীৰ ঘৰতেই থাকি গ'ল। তেওঁলোকে বুঢ়ীৰ যতন ল'লে। বুঢ়ীক কোনো একো কামকে কৰিব নিদিয়ে। তাৰ পিছত আহিল শৰৎকাল। পথাৰত গম কটা শেষ হ'ল। আঙুৰবোৰত হালধীয়া ৰং পৰিল। মেপল গছৰ পাতবোৰো ৰঙা হৈ পৰিল। বুঢ়ীৰ মনত শান্তি নোহোৱা হ'ল। তেওঁ জানিছিল, দুঃসময় আহিবৰ হৈছে। কেনেবাকৈ যদি শৰৎকাল পাৰ হৈ যায়, তেতিয়া আৰু ভয় নাথাকিব। এদিন সন্ধিয়া সূৰ্য অস্ত গৈছেহে মাথো। খেতিৰ কাম শেষ কৰি চিদুন ঘৰলৈ উভতিল। ইউহুৱাই ঘোঁৰা দুটাক সেই সময়তে দানা পানী খুৱাই আছিল। বুঢ়ীয়েও ৰন্ধাৰ কাম শেষ কৰিছে। এনেতে বাহিৰত ধুমুহাৰ দৰে শব্দ হ'ল। মেপল গছৰ এটা ৰঙা পাত ধুমুহাত উৰি আহি বুঢ়ীৰ চোতালত পৰিল। আৰু সেই সময়তে এটা দৈত্যৰ আবিৰ্ভাৱ হ'ল। তাৰ মূৰটো ৰঙা চুলিৰে ভৰা, দাঢ়িখিনিও আছিল ৰঙা। দৈত্যৰ বিভৎস চকু দুটা পকা অঙঠাৰ দৰে জলমলাই আছিল। চকুৰ পচাৰতে দৈত্যটোৱে ৰঙা পাতখিলাকে এখন দোলালৈ ৰূপান্তৰিত কৰিলে। আকাশ পাতাল কঁপোৱা অট্টহাস্য কৰি দৈত্যটোৱে ক'বলৈ ধৰিলে, মোৰ চকুক ফাঁকি দিয়াৰ সাধ্য কাৰো নাই। ৰঙা নিজৰাৰ মিঠা পানী যিয়ে এবাৰ খাইছে, সি একমাত্ৰ মোৰ হ'ল। দৈত্যই ইউহুৱাক দোলাত বহুৱাই মুহূৰ্তৰ ভিতৰতে নোহোৱা হ'ল। দুখে শোকে বুঢ়ীয়ে জ্ঞান হেৰুৱাই পেলালে। চিদুনে ততাতয়াকৈ বুঢ়ীক শুশ্ৰূষা কৰি সুস্থ কৰি তুলিলে। সুস্থ হোৱাৰ পিছত চিদুনে বুঢ়ীক ক'লে, আইতা, তুমি চিন্তা নকৰিবা। যেনেকৈ নহওক, ইউহুৱাক মই ঘূৰাই আনিমেই। কান্দি কান্দি বুঢ়ীয়ে ক'লে, তুমি নাযাবা বোপা, দৈত্যই তোমাক মাৰি পেলাব। চিদুনে ক'লে, নহয় আইতা, মোক বাধা নিদিবা। মই ইউহুৱাক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰিবই লাগিব। তেন্তে যোৱা, কিন্তু সুদা হাতেৰে নাযাবা। এই ডেগাৰখন তোমাৰ লগত লৈ যোৱা। বুঢ়ীয়ে ক'লে। ডেগাৰখন হাতত লৈ চিদুনে ঘোঁৰাত উঠিল। খাল বিল পাৰ হৈ, পাহাৰৰ ওপৰেৰে বগাই ঘোঁৰা চেকুৰাই লৈ গ'ল। বাটত যাওঁতে ভাবি গ'ল, দৈত্যই বা ইউহুৱাক ক'ত বন্দী কৰি থৈছে। ৰঙা নিজৰাটোৱেই বা ক'ত আছে। ৰঙা পাহাৰৰ এটা গুহাৰ ভিতৰত দৈত্যই ইউহুৱাক বন্দী কৰি থৈছিল। সজাই পৰাই থোৱা গুহাটোৰ ঠিক সোঁমাজত এখন বিচনা পাৰি থোৱা আছিল। কোমল বিচনাখন সুন্দৰ চিত্ৰৰে অংকিত মখমলৰ চাদৰেৰে ঢকা আছিল। লেপ আৰু গাৰুবোৰ ৰঙা ৰঙৰ।
গুহাৰ বেৰত নানা ৰঙৰ ধুনীয়া ধুনীয়া ছবিবোৰ ওলোমাই থোৱা আছিল। সেই কোমল বিচনাখনতে বহি কান্দি কান্দি বহি আছিল ইউহুৱাই। দৈত্যই ইউহুৱাক ক'লে, চিডুনৰ বাবে দুখ কৰি লাভ নাই, কাৰণ মোৰ এই সুৰক্ষিত পুৰীত আহি সি তোমাক উদ্ধাৰ কৰি লৈ যাব নোৱাৰে। সেয়া অসম্ভৱ। আৰু যদি সঁচাকৈয়ে সি তোমাক নিবলৈ এইখিনি আহি পায়, তেতিয়াহ'লে মই কথা দিলোঁ, মই তোমাক মুক্তি দিম। তাৰ কথা শেষ নৌহওঁতেই দৈত্যই দেখিলে ঘোঁৰাত উঠি সেইফালেই আহি আছে অসীম সাহসী চিডুন। লগে লগে দৈত্যই তাৰ কঁকালত বন্ধা কাপোৰখন আকাশলৈ দলিয়াই দিলে, আৰু কি আচৰিত, কাপোৰখনে এটা প্ৰকাণ্ড বাঘৰ ৰূপ লৈ চিডুনক ঘোঁৰাটোৰে সৈতে গিলি পেলালে। চিডুনে কিন্তু হাৰ নেমানিলে। বুঢ়ীয়ে দিয়া ডেগাৰখনেৰে বাঘৰ পেটত যেনি তেনি আঘাত কৰিবলৈ ধৰিলে আৰু অৱশেষত তাৰ পেট ফালি ঘোঁৰাৰে সৈতে বাহিৰলৈ ওলাই আহিল। বাঘটো তৎক্ষণাৎ নাইকিয়া হ'ল। বাঘটোৱে য'ত চিডুন আৰু ঘোঁৰাটো গিলিছিল তাতেই পৰি ৰ'ল দৈত্যৰ কাপোৰখন। দৈত্যই তেতিয়া পাহাৰৰ ছবি এখন লৈ চিডুনৰ বাট আগচি ধৰিলে। দৈত্যৰ অলৌকিক ক্ষমতাৰ বাবে ছবিৰ পাহাৰখন সঁচাসঁচি পাহাৰ হৈ পৰিল। পাহাৰখন ইমান থিয় যে ঘোঁৰাৰে আগবঢ়া অসম্ভৱ আছিল। গতিকে চিডুনে ঘোঁৰাৰ পৰা নামি খোজ কাঢ়ি পাহাৰ বগাব ধৰিলে। সেইবাৰো তেওঁ ভৰি পিছলি পৰি যাব খুজিছিল, কথমপিহে ৰক্ষা পৰিছিল। গোটেই দেহৰ ছাল ফাটি চিৰাচিৰি হ'ল। চিডুনে বৰকৈ ঘামিবলৈ ধৰিলে। গোটেই দেহাটো ঘামি যোৱাৰ বাবে অসহ্য হৈ চিডুনে ঘামবোৰ মুচিবলৈ ধৰোঁতেই হঠাৎ পাহাৰখন অদৃশ্য হৈ পৰিল। পাইন গছৰ ডাল এটাত ওলমি থাকিল পাহাৰৰ ছবিখন। সেই পাহাৰখনৰ ওপৰতেই চিডুনৰ ঘাম সৰি পৰিছিল। চিডুনে দেখিলে ৰঙা পাহাৰখন দেখোন ওচৰতে আছে। তেওঁ আকৌ ঘোঁৰাত উঠি নিৰ্ভয়ে পাহাৰৰ ফালে আগুৱাই যাবলৈ ধৰিলে। দৈত্যই এইবাৰ শেষ প্ৰতিশোধ ল'বলৈ ওলালে। দৈত্যই ইউহুৱাক লগে লগে শিললৈ ৰূপান্তৰ কৰিলে। দুয়ো কাষৰ গাৰু দুটা এনেকৈ শিলেৰে তৈয়াৰ কৰিলে যে চিডুনে সেয়া দেখিও চিনিব নোৱাৰিব যে সেয়া ইউহুৱাৰ শিলৰ মূৰ্তি। ৰঙা পাহাৰৰ ওপৰলৈ উঠি গ'ল চিডুন। গুহাৰ ভিতৰত তিনিটা একেধৰণৰ শিলৰ মূৰ্তি দেখিবলৈ পালে চিডুনে। তেওঁ ধৰিব নোৱাৰিলে কোনটো আচল ইউহুৱা। দুচকুৰ পৰা ধাৰাসাৰে চকুপানী পৰিবলৈ ধৰিলে চিডুনৰ। তেওঁ ক'বলৈ ধৰিলে, কিমান দূৰ বাট অতিক্ৰম কৰি, কিমান কষ্ট কৰি তোমাক উদ্ধাৰৰ বাবে ইয়ালৈ আহিলোঁ, অথচ দৈত্যই তোমাক শিলৰ মূৰ্তি কৰি থৈ গ'ল। ইউহুৱাৰ গোটেই দেহাটো শিল হৈ গ'লেও চকু দুটা কিন্তু অসাৰ হোৱা নাছিল। চিডুনৰ কথাবোৰ শুনি তাইৰ চকুপানী ওলাল। এটুপি চকুপানী বৈ আহি তাইৰ শিলৰ গালত পৰিল। তেতিয়া আৰু ইউহুৱাক চিনি পাবলৈ বৰ কষ্ট নহ'ল চিডুনৰ। দৌৰি গৈ ইউহুৱাৰ মূৰ্তিটো সাৱটি ধৰিলে। তাৰ পিছত মূৰ্তিটো লৈ গুহাৰ বাহিৰলৈ আহিল। কিন্তু ডাঙৰ শিলৰ মূৰ্তি এটা লৈতো ঘোঁৰাত উঠা সম্ভৱ নহয়। এতেকে চিডুনে ঘোঁৰাটোক ক'লে, মোক বাট দেখুৱাই লৈ যোৱা ভাই। ঘোঁৰাটোৱে চিডুনৰ কথা বুজি পালে। বাট দেখুৱাই ঘোঁৰাটো আগে আগে যাবলৈ ধৰিলে। কাঁইটৰ আঁচোৰ, পিছল বাট এৰাই অতি সাৱধানেৰে গধুৰ শিলৰ মূৰ্তিটো লৈ গহীন অৰণ্যৰ মাজেৰে খোজ ল'লে চিডুনে। তেওঁৰ দেহ ঘামি জুৰুলি জুপুৰি হ'ল। হাতখনো বিষাবলৈ ধৰিলে। কিন্তু তথাপি ক্লান্ত চিডুনে বিৰামবিহীনভাৱে খোজকাঢ়ি গৈয়ে থাকিল। গৈ থাকোঁতে তেওঁ নিজকে কোৱা দি ক'লে, নাজানো তুমি আকৌ আগৰ ৰূপ ঘূৰাই পাবানে নাই, আৰু যদি তুমি সদায় শিলৰ মূৰ্তি হৈয়ে থাকা, তথাপিও মই তোমাক সদায় মোৰ কাষতে ৰাখিম। হঠাৎ সেই দৈত্যটো আহি চিডুনৰ সন্মুখত থিয় হ'ল। চিডুনে দৈত্যক দেখি ভাবিলে, নিশ্চয় আকৌ বেয়া মতলব লৈয়ে আহিছে। তেওঁ মূৰ্তিটো এহাতেৰে চেপি ধৰি হাতেৰে বুঢ়ীয়ে দিয়া ডেগাৰখন দৈত্যৰ বুকুৰ আগত দাঙি ধৰিলে। চিডুনে আক্ৰমণ কৰিবলৈ ওলোৱা দেখি দৈত্যই ক'লে, মোক আৰু মাৰিবৰ প্ৰয়োজন নহ'ব ভাই, মই হাৰ মানিছোঁ। দয়া মায়া মমতা একোৱেই মোৰ নাছিল। তোমালোকৰ ভালপোৱা দেখি মই আচৰিত মানিছোঁ। তোমালোকৰ মিলন হওক, তোমালোকৰ দিনবোৰ সুখেৰে পাৰ হওক। দৈত্যৰ কথাখিনি শেষ হোৱাৰ লগে লগে সি এজোপা মেপল গছ হৈ পৰিল।
চিডুনে আকৌ খোজ ল'লে। তেওঁ যেতিয়া মেপল গছৰ তলেৰে যাবলৈ ওলালে, তেতিয়া দৈত্যৰ চকুপানীয়েই চাগৈ নিয়ৰৰ টোপালৰ দৰে টপ টপকৈ পৰিবলৈ ধৰিলে ইউহুৱাৰ ওপৰত। সেই টোপালবোৰ ইউহুৱাৰ দেহত পৰাৰ লগে লগে তাই আকৌ আগৰ ৰূপ ঘূৰাই পালে। তাই চিডুনক সাবটি ধৰিলে। দুয়োৰে চকুত আনন্দৰ চকুপানী। পাহাৰী বাটেৰে ঘোঁৰাত উঠি দুয়ো বুঢ়ীৰ ঘৰলৈ আগবাঢ়িল। বাটত পালে কিমান নদ-নদী, নিৰ্জন অৰণ্য আৰু নিজৰা। অৱশেষত তেওঁলোকে আহি বুঢ়ীৰ ঘৰত উপস্থিত হ'ল। দুয়োকে পাই বুঢ়ীৰ মনত কি যে আনন্দ। বুঢ়ীৰ লগতে থাকি গ'ল দুয়ো। কোনোৱে কয়, ৰঙা নিজৰাটো হেনো এতিয়াও আছে। সুন্দৰী যুৱতীসকলে এতিয়া হেঁপাহ পলুৱাই সেই নিজৰাৰ মিঠা পানী খায়। কিন্তু দৈত্যই আৰু কাকো ধৰিলৈ নাযায়। আজিও মেপল গছৰ পাতবোৰ বতাহত লৰে, পাতবোৰ সৰে, কিন্তু এতিয়া কোনেও সেইবোৰলৈ ভয় নকৰে।